নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই। আজি আহিছোঁ ডিগ্ৰীপাৰা ৰাস চাবলৈ। বাৰু আপোনালোকে ক'ত ক'ত ৰাস চাইছে কমেণ্ট কৰি জনাব দেই। যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাই দিব। এয়া হ'ল বৃন্দাবন চাইছে মানুহবিলাক হেৰাই থাকিল নহয়। চৰি, ৰাস চাইয়ে মানুহবিলাক হেৰাই থাকিল দেই। এইফালে বাদাম কেইটামান খাই মানুহবিলাক অহালৈ ৰৈ থাকিলো। পিছে মানুহবিলাক লগ পালো দেই। মানুহবিলাক মানে আমাৰ লগত যোৱা মানুহবিলাক। আকৌ পৰা এইটো আনিলো। পিছে কেনেকুৱা লাগিছে ক'ব দেই। এইফালে দেখিলো মোৰ প্ৰিয় বস্তু। আমাৰ ছোৱালীবিলাকৰ প্ৰত্যেকৰে চাগে এইটো প্ৰিয়ই হয়। তাতে ল'ৰাবিলাকহে আগুৰি থকা দেখিলো। পিছে কাৰণটো কি নাজানিলো দেই। মই পিছে জুমকাত আনিলো, কোনো আনিও নিদিলে আৰু নিজেও নললো। এইফালে আহিলো বাণিজ্য মেলালৈ। মা এইফালে কাপ প্লেট চোৱাতহে বেছি। মই আকৌ এইবোৰ গুৰুত্ব নাই হয়, অলপ ভিতৰলৈ সোমাই গলো। দেখিলো ইমান গাল কাপোৰ, নানি কেনেকৈ লৈ আনিলো এটা পেন। জানো মোৰ ভাগ্য আগৰ পৰাই বেয়া, কিন্তু তাৰমানে নহয়। কিন্তু দেউতাই ক'লে ভাগ্য ভালো হ'ব পাৰে, চাচোন পিছে কি হ'ব। মোৰ কি, মা দেউতা ভন্টি সকলোৰে ভাগ্য বেয়া। 300 টকা এটা এনেই গ'ল। পিছত বেয়া লাগিল, হ'লেও কিন্তু অহংকাৰ নাই দেই। একো খোৱাও নাছিলো, হোটেলত কিবা এটা খাই ঘৰলৈ আহিলো। বাৰু ভিডিঅ'টো কেনে পালে ক'ব দেই। যদি ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহিছো, আকৌ নতুন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে। বাই।